হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আমাৰ আজি ভিডিঅ' ফাৰ্ষ্ট আপডেটটো হৈছে অসমত জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ ওপৰত জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা আজি জন্মদিন পোনপ্ৰথমে আমাৰ এই চেনেলৰ তৰফৰ পৰা দীপলিনা ডেকালৈ থাকিল জন্মদিনৰ অলেখ শুভকামনা দীপলিনা ডেকা প্ৰকৃত বয়স জানেনে আপোনালোকে দীপলিনা ডেকা জন্ম হৈছিল 1992 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে আৰু সেই অনুসৰি তেখেতৰ বৰ্তমান বয়স হৈছে 31 বছৰ আপোনালোকে যদি দীপলিনা ডেকা অনুৰাগী হয় তেনেহ'লে কমেণ্টত হেপী বাৰ্থডে দীপলিনা ডেকা বুলি লিখক আমাৰ আজি নেক্সট আপডেটটো হৈছে জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকাৰ ওপৰত দীপান্বিতা ডেকা এটা নতুন গান আহি আছে 8 ফেব্ৰুৱাৰী তাৰিখে গানটোৰ নাম হৈছে মৰম লাগি গ'ল তোক গানটোত অভিনয় কৰিছে অসমত জনপ্ৰিয় ইউটিউবাৰ তথা অভিনেতা বংকিম শইকীয়াই গানটো বহুত ইনষ্টাগ্ৰামত ভাইৰেল হৈ আছে বৰ্তমান সময়ত আপোনালোকে যদি এতিয়ালৈকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই কি কৰি আছে ফ'ল'টো কৰি দিয়ক এইটো মোৰ ইনষ্টাগ্ৰাম আইডি হয় আমাৰ আজি নেক্সট আপডেটটো হৈছে অসমত জনপ্ৰিয় অভিনেত্ৰী আংগুলতা ডেকাৰ ওপৰত যে বৰ্তমান অসমত চলি আছে যে 18 বছৰতকৈ তলৰ যিসকলে বিয়া পাতিছে বা বাল্য বিবাহ কৰাইছে সেইসকলে বৰ্তমান পুলিচে ধৰি লৈ গৈ আছে ইয়াৰ ওপৰতে অসমত জনপ্ৰিয় অভিনেত্ৰী আংগুলতা ডেকাই কি ক'লে সৰু ভিডিঅ' ক্লিপ এটা চাই লওঁ আহকচোন আপুনি আপোনাৰ ক'ব নোৱাৰে বিবাহ হৈছে নে হোৱা নাই যদি বাচ্চা আছে আপুনি গম পাব নাই হোৱা তেতিয়ালৈ গম বুজি নাপাব তো বাচ্চাটোৱে মোৰ ছোৱালীজনীয়ে মানে স্কুলত যেতিয়া যাবলৈ লৈ মানে হেৰি কৰোঁ সেইখিনি সময়ত প্ৰথম একমাহমান ঠিকছে কান্দিছিলে বাগৰি বাগৰি কান্দে নাযায় সেই বুলি মই তাইক কি মানে তাই একদম বাগৰি বাগৰি কান্দিছে দুদিনমান খুন্দাও খাইছে সেইকাৰণে সেই ভয়তে মই কি তাইক স্কুলত নিনিম নেকি তাইক নিনিম নেকি মই তাইৰ ভৱিষ্যতটো নহয় যিগৰাকী মুখ্যমন্ত্ৰীয়ে মই এটা কথা বস্তু এই বস্তুটো ক'ব নোৱাৰোঁ গভীৰতালৈ কিয় যোৱা নহয় যিগৰাকী মুখ্যমন্ত্ৰীয়ে যোৱা বছৰৰ পৰা কৈছে নেকি মাতৃ পিতৃ বন্দনা যিগৰাকী এতিয়া এই সময়খিনিত মই ভাবোঁ যে গ্ৰহণযোগ্যতা নাই এইটোতো মই ভাবোঁ যে ধৰ্মৰ বিভাজন টাইপ এনেকুৱা ধৰণৰহে কিবা অলপ কৰি থকাৰ নিচিনা লাগে গতিকে যাওক সেইবিলাক প্ৰশ্ন উত্তৰ নাই যে আজিৰ পৰা 200 বছৰ আগত কি হৈছিল 500 বছৰ আগত কি হৈছিল সেইটো আজিৰ এটা মই ভাবোঁ যে অৰ্থহীন প্ৰশ্ন যাৰ কাম নাইকিয়া তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিব বা সেই ধৰণৰ পোষ্ট কৰিব মই ভাবোঁ যে বৰ্তমানটো কিবা এটা আহিছে এটা ভাল চিন্তা কৰিছে ভাল বুলিতো চবেই কৈ আছে আজিৰ দিনত কোনজন বিৰোধীয়ে কৈছে চাব আপুনি যিমানবিলাক বাইট দি আছে বিৰোধীয়ে হওক বা কাৰোবাৰ যদি ভালো লগা নাই তেওঁৰ প্ৰথম বাক্যটোৱে কি কয় যে বাল্য বিবাহ বিৰোধটো মানে এনেকুৱা এটা কাম হ'ব লাগে আমি সমৰ্থন কৰিছোঁ কিন্তু তাৰ সন্মুখত মুখ্যমন্ত্ৰী শব্দটো নকয় ক'ৰবাত তেওঁৰ হয়তো ইগ' আছে বা তেওঁ বিৰোধী হয় কিন্তু সেই বস্তুটোক ছাপৰ্টটোতো কৰিছে সেই ছাপৰ্টটো কৰা মানে কি যে সামগ্ৰিকভাৱে তেওঁ সকলোখিনি ছাপৰ্ট কৰিছে তাৰ পিছত তেওঁৰ ব্যক্তিগত এজেণ্ডা তেওঁ নিজে জাহিৰ কৰে গতিকে মই ভাবোঁ যে এইবিলাক চব তেওঁলোকৰ নিজৰ নিজৰ ব্যক্তিগত এজেণ্ডা প্ৰথম বাক্যটো আপুনি তেওঁ নিশ্চয় চাব যে আমি এই বস্তুটো ভাল সিদ্ধান্তই লৈছে এনেকৈ ক'ব প্ৰথম বাক্যটো কি মুখ্যমন্ত্ৰীয়ে পিতৃ মাতৃ কোনোবাই যদি সন্তানে তেওঁক যদি ভালকৈ চোৱা নাই চাকৰি কৰি বাহিৰত আছে বা পিতৃ মাতৃক অৱহেলা কৰিছে বৃদ্ধাশ্ৰমত পঠিয়াইছে সেই পিতৃ মাতৃৰ কথা যদি ইমান সূক্ষ্মভাৱে চিন্তা কৰি বিষয়া কৰ্মচাৰীসকলৰ কাৰণে 2 দিন চিন্তা যদি কৰিব পাৰে মুখ্যমন্ত্ৰী মহোদয় মই নাভাবোঁ যে এই বিষয়বিলাক চিন্তা নকৰিব আৰু কিবা এটা ভাল ফল পাবৰ কাৰণে কিবা এটাতো ক'ৰবাততো থাকিবই সেইটো হজম কৰিব পাৰিব লাগিব কাৰণ এইটো আমাৰ সুৰক্ষাৰ কাৰণে কৰা হৈছে হয় নাই চৰকাৰ কেনেকৈ ক'ব আপুনি ব্যৰ্থতা বুলি হয় ইয়াৰে আগতে ড্ৰাগছৰ বিৰুদ্ধে এনেকুৱা অভিযান চলা নাছিল সত্ৰৰ মাটি বেদখল কৰা আপুনি চাওক গৰুখুটি তেতিয়া ইমান ধুনীয়া এটা ব্যৱস্থা গ্ৰহণ কৰিছে এই ধৰণৰ সিদ্ধান্তবিলাক লোৱা নাছিল আৰু অকণমান ক'ৰবাত চিন্তা এটা আছিল চাগে যে অমুকটো হ'লে অমুকটো এনেকুৱা ধৰণৰ যেনেকৈ আজি এটা আহিছে যে এনেকুৱা ধৰণৰ পৰিৱেশ হৈছে মহিলাবিলাকে গৈ কান্দিছে এনেকুৱা ধৰণৰ বিষয়বিলাক গতিকে এটা চিন্তা কৰি পেলাই যে নাই এনেকৈ থাকিলে নহ'ব এইটো কৰিবই লাগিব ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত বৰ্তমান সিদ্ধান্তটো লৈছে গতিকে সেইটোক আমি আদৰণি জনোৱাটো উচিত কিয় লোৱা নাছিলে কি আছে সেইবিলাক চাবলৈ গ'লেতো বহুত বিভিন্ন ধৰণৰ বহুত মানুহ বহুত চব সাঙুৰ খাই যাম আমি প্ৰত্যেকে আমি ইয়াত থকা প্ৰত্যেকে সাঙুৰ খাই যাম বৰ্তমান যিটো এটা সিদ্ধান্ত লৈছে মই ভাবোঁ যে সেই সিদ্ধান্তত থাকি আহি থকা যিবিলাক এনেকুৱা ডাঙৰ ডাঙৰ সিদ্ধান্ত থাকিব বা যিবিলাক লৈছে চৰকাৰখনে সেইখিনিক আমি সহায় সহযোগিতা কৰি আগবাঢ়ি যাব লাগে প্ৰত্যেকে সহযোগ আমাৰ আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটো কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই